নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি পঞ্চম শ্ৰেণীৰ অসম আমাৰ ৰূপহী এই পাঠটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনিলৈ আহিছোঁ ক নম্বৰ প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে উত্তৰ অসম আমাৰ ৰূপহী গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে জন্মভূমি অসম দেশক আই বুলি সম্বোধন কৰিছে খ নম্বৰ প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে উত্তৰ কবি গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে গ নম্বৰ প্ৰশ্ন শৰত নিশাই আইৰ কেশ কিহেৰে সজায় উত্তৰ শৰত নিশাই আইৰ কেশ তৰাৰে সজায় ঘ নম্বৰ প্ৰশ্ন পাহাৰ ভৈয়ামৰ মিলন হেতু কিহে গঢ়ে উত্তৰ পাহাৰ ভৈয়ামৰ মানুহৰ মাজত অসমীয়া ভাষাৰ প্ৰতি থকা মৰমে মিলন হেতু গঢ়ে বুলি গীতটিত গীতিকাৰে বৰ্ণনা কৰিছে উঙ নম্বৰ প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে উত্তৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে নিজ জন্মভূমি অসমত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে প্ৰথম 6 নম্বৰ প্ৰশ্ন এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে উত্তৰ এই গীতটিত ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ বুলি অসম দেশক বুজাইছে দ্বিতীয় 6 নম্বৰ প্ৰশ্ন গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে উত্তৰ গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে অসম আমাৰ ৰূপহী গীতটিত গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ৰসাল মাটি ক'তো নোপোৱাৰ কথা কৈছে তাৰ পিছৰ প্ৰশ্ন এটা আছে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে উত্তৰ অসম আমাৰ ৰূপহী গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ বিনন্দীয়া আৰু চিৰসেউজীয়া বুলি কৈছে ইয়াৰ পিছত আছে দলত আলোচনা কৰি বহলাই লিখা ক নম্বৰ প্ৰশ্ন ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি উত্তৰ সূৰ্যৰ পোহৰ আচলতে 7টি ৰঙৰ সমষ্টি যেতিয়া কিনকিনীয়া বৰষুণৰ লগত ৰ'দ দিয়ে তেতিয়া বৰষুণৰ পানীৰ কণিকাবোৰৰ মাজেৰে সূৰ্যৰ পোহৰ পাৰ হৈ আহোঁতে সূৰ্যৰ 7টি ৰং এই পানীৰ কণিকাবোৰত বিচ্ছৰিত হৈ আকাশত ৰামধেনুৰ সৃষ্টি কৰে ৰামধেনু দেখিবলৈ বহুত ধুনীয়া ৰামধেনু পাহাৰ ভৈয়াম সকলোতে যিদৰে সমানে বিয়পি পৰে গীতিকাৰ ডক্টৰ হাজৰিকাদেৱেও অসমৰ পাহাৰ ভৈয়ামৰ মানুহৰ মাজত নিজ নিজ ভাষাৰ লগতে মাতৃভাষাৰ প্ৰতি থকা মৰমৰ ভাৱে সম্প্ৰীতিৰ এক মিলন হেতু গঢ়ি পাহাৰ ভৈয়ামক একাকাৰ কৰি এক কৰি পেলোৱাৰ কথা কৈছে খ নম্বৰ প্ৰশ্ন লৌহিত্য মানে কি ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে উত্তৰ লৌহিত্য মানে লুইত অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদী দৰাচলতে লুইতখন অসমৰ একেবাৰে সোঁমাজেৰে বৈ গৈছে সেইকাৰণে গীতিকাৰ ডক্টৰ হাজৰিকাই গোটেই অসমখনকেই বৰলুইতৰ দুটি পাৰ বুলি অভিহিত কৰিছে ইয়াৰ বহল পাৰক গীতিকাৰে প্ৰণিপাত জনোৱা মানে তেখেতে সমগ্ৰ অসমখনকেই প্ৰণাম জনোৱাৰ কথা কৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই ইয়াৰ পিছৰ ক্লাছত তোমালোকৰ কাৰণে পাঠভিত্তিক ব্যাকৰণখিনি লৈ আহিম তেতিয়ালৈকে পঢ়ি থাকিবা ভালকৈ থাকিবা আজিলৈ এৰিছোঁ হা বাই বাই